ওয়েলকাম বেক টু মাই চেনেল ৰীতাজান ইউটিউব ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। নতুন এটা ভিডিঅ'লৈ মই ৰীতা আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পালে আপোনালোকে জনোৱা নাই, জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ সেইপিনে বৰষুণ কেনেকুৱা, আৰু আমাৰ মৰিগাঁও পিনে দেখিছে এয়া বৰষুণৰ পৰিমাণটো বহুতে। ভাবিলোঁ অলপ তিনিআলি দিগিয়ে যাওঁ, মাৰ লগতে আহিলোঁ। আৰু এয়া দেখিছে গোটেই দোকান বজাৰবোৰ বন্ধ কৰি দিয়া হ'ল। এইপিনে মানুহ আছে, মুছলিম মানুহখিনি তাতে আছে। মুছলিম, অসমীয়া, বঙালী সকলোৱে আছে, একেলগে থাকিব লাগিব। কাৰণ এতিয়া যিটো পৰিস্থিতি হ'ল, কাকো কোনেও খেদিব কাৰণে নোৱাৰে। সেইটো কাৰণে সকলো মিলিজুলি থাকিব লাগে, সেইটোৱে। আৰু আমাৰ গাঁৱত মাত্ৰ এখন দোকান আছে। পানীৰ মাজত উটি আছিলে, এতিয়া অলপ ৰাস্তাত আনি পেলাই দিছে মানুহখিনি সহায় হ'বৰ কাৰণে। আৰু এখনে দোকান আছে, আৰু বাকী গোটেই বুৰি গ'ল। সেইখন দোকানো বুৰিল, কিন্তু এতিয়া তাৰপৰা দাঙি অনা হৈছে ৰাস্তাৰ কাৰণে। আৰু আজি পেহীহঁতৰ ঘৰত গৈছিলোঁ, মোবাইল চাৰ্জ নাছিলে, কাৰেণ্ট নাছিল 3 দিন। আৰু সেইকাৰণে ভাবিলোঁ মোবাইলটো অলপ চাৰ্জ দিম। পেহী আৰু পেহী ছোৱালী আৰু চাওক এইপিনে মোবাইল টিপাত ব্যস্ত হৈ আছে। আৰু ভিতৰতে নক'বই আৰু বহুত পানী। আৰু আমি বহি আছোঁ পাকঘৰৰ যোনখন চাজা, তাতে বহি আছোঁ। তাতে আকৌ বৰষুণৰ বতৰ, আৰু তাতে খিৰিকীখনৰ ওচৰত বহিলে বহুত ভাল লাগে। কিবা এটা সকলো দিশে পৰিৱেশটো চাই ভাল লাগে। আৰু তাকে কৰি আছিলোঁ আমি গোটেইকেইজনীয়ে চাজাৰ ওপৰত বহি। তলতো পানী, চব পিনে পানী, আৰু বহুত পানীৰ মাজত আমি কেইজনী গৈছিলোঁ চাৰ্জ দিবৰ কাৰণে। আৰু এতিয়া চাব, মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এয়া চাওক, পানী অলপ শুকাবলৈ ধৰিছে। আৰু এতিয়া এইবিলাক চাওকচোন, বস্তুবিলাক কিমান ক'ৰ বস্তু ক'ত গৈছে ঠিক নাই। তাতে ইমান টানকৈ বৰষুণ দি আছিলে, একো শুনাই নাছিলোঁ। সেইটো কাৰণে মই ভইচ ৰেকৰ্ড কৰিব লগা হ'ল। হয়তো সেইদিনা ভিডিঅ'টো শেষ কৰিব নে, পিছদিনাখন আহিছোঁ, খুৰাহঁতৰ খবৰ ল'বলৈ আহিলোঁ। আৰু মই দুয়োজনী মাৰ আগত গৈ আছে, চাওক ভয় খোৱা নাই। মই কিন্তু ভয় খাই পিছুৱাই গ'লোঁ। পানীত পৰিব মোৰ বহুত ভয় লাগে, কিন্তু তথাপি ভালো লাগে। কিন্তু জোকে ধৰে বুলি বেছি ভয় খাইছিলোঁ। তাকে ভাবিলোঁ, খুৰীয়ে কৈছে একো নহয়। আৰু এতিয়া খুৰাহঁতৰ পিছটিকি এয়া চাওক, দলংখনৰ দিগি বা দলঙৰ ওচৰতে ঘৰ হ'লে বহুত দিগদাৰ। চাওক পানী কিচুতে বাঢ়ি আছে, আৰু এদিকে দলং আছে, আৰু তাহাঁতৰ ঘৰটো বুৰিবলৈ। আৰু খুৰাহঁতে শিবি বনাব গৈছিলে। আপোনালোকৰ পিনে কি কয় তাতে ঘৰ বনালে? আমাৰ এইপিনে আকৌ শিবি বুলি কওঁ। ৰাস্তাত ঘৰ বনালে, আৰু বনালে ৰাস্তাত বোলে ঘৰ নবনালে একো নাপায়। সেইটো কাৰণে ঘৰত থাকিলেও ৰাস্তাত এটা শিবি লাগে। সেইটো কাৰণে খুৰাই বনাই থৈ আহিছে। আৰু দেখিছে কিমান পানী, এটা চিৰ মাত্ৰ বুৰিব বাকী আছে। বাকী ৰাতিটোৰ ভিতৰত হয়তো সোমাবও পাৰে ঘৰ। খুৰীহঁতৰ ঘৰৰ পৰা বাহিৰে আহিলোঁ। আমাৰ আকৌ মোৰ মামা এজনৰ ঘৰত মাতি আছিলে, তাতে অলপ ওলাই যাওঁ বুলি ভাবিলোঁ। তাহাঁতৰ পিনে খবৰ ল'ব গ'লে ৰাস্তাতে আছিলে, তাতে বহিব দিলে। ভণ্টিজনীয়ে কৈছে কি বা ভিডিঅ' নকৰিবা। তথাপি মই তাইক অলপ ক'লোঁ, একো নহয় দিয়া, উঠা বুলি কৈছে। তাই কৈছে হে ভগৱান, কি হ'ব তাকে। আৰু এয়া আহিলোঁ, ইমানে ভাল লগা এটা পৰিৱেশ দেখিলোঁ। সেইটো আপোনালোকে আহিব পাৰিলে হয়, বিষ্ণু মন্দিৰৰ কাষতে। আৰু আমি একেচোতে খুৰাহঁতৰ ঘৰৰ পৰা মই আৰু মোৰ লগৰ এজনী, আমি হয়তো দেখাবলৈ চেষ্টা নকৰিলোঁ। কাৰণ এতিয়া বানপানীৰ সময়, বানপানীকে ক'ত কেনেকৈ হৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যিমান পাৰে সহায় কৰিব, আৰু আমি কৰিব চেষ্টা কৰি আছোঁ। কাৰণ কিনো কৰিম আৰু, তথাপিও আমাৰ পিনে সেনেকৈ হোৱা নাই, পিছ চাইডে হৈছে। কিন্তু আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ, ভিডিঅ'টো বেছি দীঘল হৈ যাব। সেইটো কাৰণে চাই থাকিব ভিডিঅ'টো। বানপানী আহিলে এটা বস্তু চাই মই খুবেই ভাল পাওঁ, মাছ ধৰা। তাকে চালোঁ, জাল পাতিছিলে, জালখনত হয়তো মাছ নাহিলে, জালখন কিবাহত লাগি গ'ল।